আজি আসলতে আমি কোকৰাঝাৰ জিলা কৃষি বিভাগ আৰু লগতে আমাৰ এপাৰ্ট যেটো আমাৰ আছে আসাম এগ্ৰি বিজনেছ এণ্ড ৰুৰেল ট্ৰেন্সফৰমেশ্যন প্ৰজেক্ট কোকৰাঝাৰ জিলাই ইয়াত আজি এটা আমি ফিল্ড ডে পথাৰ দিৱস বুলি কয় এইটো আৰু লগতে গ্ৰেণ্ড হাৰ্ভেষ্ট বাই মিনি কম্বাইন হাৰ্ভেষ্টাৰ এই এটা দুটা কাৰ্যসূচী লৈ আমি ইয়াত এই অনুষ্ঠানটো কৰিছোঁ মনসৰ গাঁৱত এওঁলোকৰ আসলতে এইটো এটা এপিসি হয় এইটো বডোলেণ্ড অৰ্গেনিক এগ্ৰো প্ৰডিউচাৰ্ছ কোম্পানী লিমিটেড আৰু তেওঁলোকে ইতিমধ্যে আমাৰ যেটো এপাৰ্ট আঁচনি আছে এই এপাৰ্ট আঁচনিৰ অধীনত তেওঁলোকে কাম কৰি আছে আৰু তেওঁলোকে আমাৰ যেটো কাষ্টম হায়াৰিং চেণ্টাৰ এই কাষ্টম হায়াৰিং চেণ্টাৰৰ ইতিমধ্যে 6টা বিভিন্ন ধৰণৰ মেচিন তেওঁলোকে গ্ৰহণ কৰিছে এই আঁচনিৰ অধীনত আৰু সেই মেচিন কেইটা ভালেকেইটা আছে ৰাইচ মিল আছে ট্ৰেন্সপ্লেণ্টাৰ অৰ্থাৎ ধান ৰোপণ কৰা ধান কটা আৰু কম্বাইন হাৰ্ভেষ্টাৰ যেটো ধান কটা মৰণা মৰা চাফা কৰা আৰু লগতে একেলগে বেগিং কৰা ইত্যাদি কৰি ড্ৰাম সিডাৰ আছে পালভাৰাইজাৰ আছে গতিকে এই মেচিন কেইটা আজি তেওঁলোকে ইয়াত ডিসপ্লে কৰিছে আৰু ইয়াত আমাৰ কোকৰাঝাৰ জিলাৰ এপাৰ্টৰ পৰা ইতিমধ্যে 5টা এপিসি গঠন কৰা হৈছিল এই 5টা এপিসি এটা হল নজৰ এপিসি এটা জলৈ এগ্ৰো প্ৰডিউচাৰ কোম্পানী লিমিটেড দতমা আৰু এটা আছে মুগানি থান্দৈ এটো কচুগাঁও সমকৰ এগ্ৰো প্ৰডিউচাৰ কোম্পানী লিমিটেড এটো গোসাইগাঁও এই 5টা এপিসিৰ পৰা আমাৰ বিভিন্ন কৃষক বন্ধুসকল আসলতে তেওঁলোকে সদস্য হয় বা সদস্যা হয় তেওঁলোকে আজি ইয়াত আহি গোট খাইছে আৰু এই বিশেষ যেটো কাৰ্যসূচী কম্বাইন হাৰ্ভেষ্টাৰৰ যোগেদি আমাৰ যেটো ইতিমধ্যে ICMD অৰ্থাৎ ইন্টিগ্ৰেটেড ক্ৰপ মেনেজমেণ্ট ডেমনষ্ট্ৰেশ্যন ধানৰ ওপৰত হৈছে সেইটো যেটো পথাৰ দিৱস আৰু সেই ধানখিনি কেনেকৈ আজি এই যেটো মিনি কম্বাইন হাৰ্ভেষ্টাৰ আছে এই হাৰ্ভেষ্টাৰৰ যোগেদি কেনেকৈ আমি ধানটো আমি কাটিম এইখিনি বস্তু আমি ইয়াত আজি প্ৰদৰ্শন কৰাৰ কাৰণে আমি এই অনুষ্ঠানটো কৰিছোঁ ইতিমধ্যে আমাৰ মাজত আহি আমাৰ সন্মানীয় কোকৰাঝাৰ 30 নং কোকৰাঝাৰ ST LACৰ সন্মানীয় বিধায়ক লৰেন্স ইছলাৰী ছাৰ আহিছিলে তেখেত প্ৰস্থান কৰিছে আমাৰ ইয়াত BTCৰ সেক্ৰেটাৰী নৰেন চন্দ্ৰ বসুমতাৰী ছাৰ আমাৰ ADC ৱাদিউল ইছলাম মহোদয় আমাৰ BTCৰ কৃষি সঞ্চালক বিনোদ বসুমতাৰী মহোদয়কে আদি কৰি আমাৰ ভালে এগৰাকী আমাৰ বিশিষ্ট অতিথি আহি আজি আমাৰ এই অনুষ্ঠানটোত যোগ দিলেহি ধন্যবাদ